গুড মৰ্নিং মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। মোৰ ফালৰ পৰা দুৰ্গা পূজা আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোকে মৰম আৰু শ্ৰদ্ধা আৰু বহুত আজি কথাটো কি হ'ল জানে, পূজালৈ মই যাওঁ নহয়, ইমান কিবা কিবি খাবলৈ মন যায় নহয়। পূজাত একো বস্তুবিলাক নামবিলাক চিনি তিনি নাপাওঁ, কিটো কোনটো কি নাম আৰু গৈ হোটেলখনত এইটো খাম অ' দাদা এইটো দিয়কচোন, অ' দাদা এইটো দিয়কচোন, এইটো কেইটকা মই এনেকৈ সুধি থাকোঁ। কিন্তু আপোনালোকে কি খাব আপোনালোকে ফটোখনৰ সৈতে মোক দিব না কমেণ্ট কৰি, মই সেইটো নামটো লিখি দিব দেই। নামটো আচলতে মই নেজানো নামটোনো কি, কিন্তু নামটো লিখি দিবচোন আপোনালোকে। মই তেতিয়া হোটেলত গ'লে মানে ৰেষ্টুৰেণ্টত গ'লে মই বিচাৰি থাকিবগৈ নালাগে আকৌ, তেতিয়া মই নিজে নিজে লৈ খাম আৰু কৈ আপোনালোকে কি খায়নো, কোনটো কিটো নামটো কমেণ্ট কৰি জনাই দিব না। মই নহ'লে ইমান লাজ পাওঁ নহয়, বাপৰে। মানুহবিলাকে কি কয়, কি বাইদেউ নাম নজনাকৈ ক'বলৈ আহে এনেকৈ বুলি কয়। তাৰপিছত মই কওঁ ৰ'বচোন, এইটো আপোনালোকে কি বনাই আছে, এইটো বগা ৰঙা এইবিলাক ইমান মুঠবতে কি দি বনাই আছে ন। মইতো নামবিলাক নেজানো, নামবিলাকতো লিখি থ'ব লাগিব হয় নহয়। সেইকাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকে কি মিঠাই খাব আৰু কি খাব আপোনালোকে ফটো এখন দিবচোন মোৰ মানে এই ভিডিঅ'টোতে। মই এই ভিডিঅ'টো চাই মই নামটো কমেণ্টটো পঢ়ি পিনাই মই যাম। কমেণ্টটো পঢ়ি গৈ লৈ পিনাই আৰু মই হোটেলত সুধিম, ৰেষ্টুৰেণ্টত সুধিম, এইটোকে দিয়ক। ঠিক আছে, আপোনালোকে মোক ফটোখন দিব আকৌ, মই একদম নহ'লে খাবলৈ নাপাই ঘূৰি আহিব লাগিব পূজাৰ পৰা, একদম বৰ টেনশ্যন হৈ যাম আৰু দেই। সঁচাকৈ কৈছোঁ আকৌ, একদম ফটোখনে নামটো লিখি দিবচোন, মই কি খাম। ঠিক আছে।